হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তিলাক গিবছন হাবুল ব্লগছ। বন্ধুসকল, আজি আমি খুবেই ইম্পৰ্টেণ্ট কিছুমান কথা পাতিম। অ'কে, আৰু যিহেতু আপোনালোকে কালি এপইণ্টমেণ্ট ধৰিছে, হয়তো তাতে গৈ ধৰিছে বা আহি মোবাইলতে ডাউনলোড কৰিছে, সেইটো আপোনালোকৰ কথা। পুনৰ এবাৰ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। অ'কে, তো এতিয়া আমি আফটাৰ এপইণ্টমেণ্ট লোৱাৰ পিছত আমি কি কৰিম, অ'কে, আমি ক'ত ক'ত জইনিং কৰিম, কি লাগিব, গোটেইখিনি কথা আমি এই ভিডিঅ'টোত যিখিনি মনত পৰে আমি একচুৱেলি কথা পাতি যাবলৈ চেষ্টা কৰিম। অ'কে, সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো ভেৰি ইনফৰ্মেটিভ হ'ব। ইয়াৰ পৰা আপোনালোকে বহুতখিনি আপোনালোকৰ কাৰণে কথা জানিব পাৰিব। অ'কে, তো চব ইয়াতে যিহেতু আপোনালোকে কালি মইতো আপোনালোকক অলৰেডি আগৰ ভিডিঅ'তে কৈছোঁ যে যিটো এপইণ্টমেণ্ট আপোনালোকে অনলাইনে দিব। অ'কে, তো সেইটো কাৰণে কালি আপোনালোকে গৈছে তাতে একচুৱেলি এইটো এক্সপিৰিয়েঞ্চ ল'ব লাগে। নিশ্চয় কেনেকুৱা লাগিছে জনাব। অ'কে, কিন্তু 6টামান বজাত আপোনালোকে নিজৰ এপইণ্টমেণ্টসমূহ আপোনালোকে অনলাইন থ্ৰুদি আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰিছে। অ'কে, আৰু যদি কাৰোবাৰ আপোনালোকৰ এপইণ্টমেণ্ট ডাউনলোডৰ ক্ষেত্ৰত যদি কিবা সমস্যা হৈ আছে, তেন্তে বহুতখিনি ৱেবছাইট দিছে আৰু আপোনালোকৰ হেল্পলাইন নাম্বাৰো দিছে। অ'কে, সেইটো যোগে আপোনালোকে কণ্টেক্ট কৰিব, কিয়নো মোক ৰাতিপুৱা ফোন আহিছিলে এটা দুটা, সেইটো কাৰণে মই গম পাইছোঁ যে কিছুমান হয়তো ডাউনলোড কৰিব পৰা নাই চাগে। আপোনালোকে হেল্পলাইন নাম্বাৰ মানে সুবিধা লৈ ল'ব। অ'কে, তো এতিয়া আমি প্ৰথম কথা হৈছে চাওক, আমাক 1 জুনত জইনিং কৰিবলৈ দিছে নিজৰ পষ্টিং প্লেছত, নহয় জানো? সকলোকেইটা বিভাগ ইয়াতে আমি এক্সাৰ্জ হ'ব পাৰে, জেইল ৱাৰ্ডাৰ হ'ব পাৰে, ফৰেষ্টৰ হ'ব পাৰে, গ্ৰেড 1 হ'ব পাৰে, গ্ৰেড 4 হ'ব পাৰে, যিখিনি কামাণ্ডৰ কেইটামান গ্ৰেড 4 আছিলে। ঠিক আছে, তো গোটেইকেইটা ভেকেঞ্চিজ আমাক 1 তাৰিখে জইনিং মানে ৰিপৰ্টিং দিছে। আমাক ক'ত দিছে? পষ্টিং প্লেচ মানে কি? আপোনালোকে ক'ত মানে চাকৰিটো কৰিব, ক'ত পষ্টিং পাইছে। অ'কে, তো সেইটো আপোনালোকে নাপাহৰিব। 1 তাৰিখ হৈছে যেতিয়া আপোনালোকে 1 তাৰিখে তাতে যাবলৈ ট্ৰাই কৰিব। অ'কে, যাতে আমি মানে ডেটটো পিছুৱাই নাযায়, এইটো আপোনালোকে ভুল প্ৰথমতে নকৰিব, যিহেতু আপোনালোকে চাকৰি জীৱনৰ মানে আৰম্ভ হৈছে। ঠিক আছে, আমি যাতে সময়ৰ কাম সময়তে কৰোঁ। অ'কে, 1 তাৰিখে আপোনালোকে জইনিং কৰিব। আৰু ইয়াতে চাওক, যদি আমি ট্ৰেইনিং ডিউৰেশ্যনৰ কথা পাতোঁ, যিখিনি ফৰেষ্ট গাৰ্ড গ্ৰেড 1, অ'কে, যিকেইটাৰ অলপ দিন আগত আপোনালোকে এটা ন'টিচ দিছিলে, তাতে তেখেতসকলে 8 মান্থছ FPF যেনেকৈ 8 মান্থৰ ট্ৰেইনিং হ'ব, গ্ৰেড 1 ফৰেষ্ট গাৰ্ড এনেকৈ 3 মান্থ। এই ট্ৰেইনিং ডিউৰেশ্যনটো হৈছে আপোনালোকৰ এইখিনি, কিয়নো এবাৰ মানে আমিতো এইটো ক'ব নোৱাৰোঁ যে গোটেইখিনি ডিপেণ্ড কৰে গভৰ্ণমেণ্টৰ ওপৰত বা গোটেইখিনি ডিপেণ্ড কৰে SLPRBৰ ওপৰত। অ'কে, তো সেইটো কাৰণে মানে তেখেতসকলে কেনেকুৱা ধৰণৰ ডিচিশ্যন লয় তেখেতসকলৰ বৰ্ডৰ ফালৰ পৰা, সেইটো কাৰণে এবাৰ ট্ৰেইনিঙৰ গোটেই প্ৰচেছখিনি সলনি কৰি দিছে। অ'কে, যিহেতু আপোনালোকৰ FPFটো আপোনালোকৰ 8 মাহৰ ট্ৰেইনিং হ'ব, যেনেকৈ ফৰেষ্ট গাৰ্ড গ্ৰেড 1 3 মাহৰ ট্ৰেইনিং হ'ব। তো সেইটো কাৰণে আপোনালোকে যিমানটো ট্ৰেইনিং ডিউৰেশ্যন দিছে সেনেকুৱাখিনি ট্ৰেইনিং হ'ব। আৰু য'ত আপোনালোকৰ গমে পাইছে যে যিখিনি দেৰগাঁৱত হ'ব, কিছুমান 11 APBNত হ'ব গ্ৰেড 1খিনি। অলৰেডি মই তাতে আছিলোঁ। অ'কে, আজি ঘৰত আহিছোঁ, মই ঘৰৰ পৰা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি আছোঁ। তো যিখিনি গ্ৰেড 1ৰ আছিলে আপোনালোকে বা আমি ফৰেষ্ট SI বুলিও ধৰক আমি কওঁ, তেখেতসকলে 11 APBNত জইনিং কৰিব। অ'কে, আৰু বাকী যিখিনি ফৰেষ্ট গাৰ্ড আছে, কিছুমান ধেমাজি জইনিং পাইছে, কিছুমানে ইয়াতে RTSত জইনিং পাইছে, APTSত জইনিং পাইছে, এনেকুৱা ধৰণৰ যিখিনি আপোনালোকৰ তাতে ট্ৰেইনিংখিনি হ'ব। অ'কে, তো জইনিং কাৰোবাৰ ক'ৰবাত আছে, সেইখিনি নিজৰ কথা, কিছুমানে ডুমডুমাত আছে, কিছুমানে ক'ৰবাত আছে। অ'কে, চ' এতিয়া নিজৰ পষ্টিং প্লেচত আমি প্ৰথমতে জইনিং কৰিব লাগিব। আৰু জইনিং কৰিব যাওঁতে আমি কি নিব লাগিব? ডকুমেণ্টছ। অ'কে, মই ডকুমেণ্টছৰ কথা আপোনালোকক আগতো কৈছোঁ। ঠিক আছে, ডকুমেণ্টছ আমি গোটেইখিনি লৈ যাব লাগিব। এইখিনি ডকুমেণ্টছ, যিখিনি ডকুমেণ্টছ আপোনালোকে এপ্লাই কৰাৰ পৰা এতিয়ালৈকে ইউজ কৰিছে। অ'কে, নিজৰ স্কুলৰ গোটেইখিনি ডকুমেণ্টছ লাগিব, আৰু লগতে যিখিনি নিজৰ আইডেণ্টিটি প্ৰুফৰ যিখিনি লাগিব, লাইক পেন কাৰ্ড, ভোটাৰ কাৰ্ড, অ'কে, আধাৰ কাৰ্ড। অ'কে, এইখিনি আপোনালোকৰ লাগিব। PRC নিব। অ'কে, আৰু যিসকলক কাষ্ট চাৰ্টিফিকেট নিব। অ'কে, এইখিনি মাষ্ট হয়। আৰু গোটেইখিনি ডকুমেণ্টছ আপোনালোকে 4 কপি 5 কপিকৈ আপোনালোকে জেৰক্স নিব। মই এইটো কথা আপোনাক আগতো কৈছোঁ। আপোনালোকে নমিনী কাক দিব, নমিনীৰ নেম লৈ যাব। অ'কে, বানান যাতে শুদ্ধ হয়। DOB লৈ যাব, আৰু যদি পাৰে নমিনীৰ যিকোনো এখন কাগজ, আইডেণ্টিটি কাৰ্ড ধৰক আপোনালোকে জেৰক্স কপি নিব পাৰে। অ'কে, নিজৰ গোটেইখিনি ডকুমেণ্টছ আপোনালোকে জেৰক্স কপি 4 কপি 5 কপিকৈ নিবই। অ'কে, সকলোখিনি বিষয়ৰ কাৰণে। অ'কে, তো ইয়াতে চাওক, এইটো কৈছে। আৰু লগতে আপোনালোকৰ যেতিয়া জইনিং কৰিব যাব, তাতে আপোনালোকৰ এটা এফিডেভিট লৈ যাব কৈছে। অ'কে, এফিডেভিটৰ যিটো ফৰ্মেট আপোনালোকে Annexৰ 1তে দিয়া আছে, আপোনালোকে সকলোখিনি PDF পাইছে। তাতে Annexৰ 1ত যিটো আপোনালোকৰ দিয়া আছে, সেই বস্তুখিনি আপোনালোকে কোৰ্টত গৈ এক্সাইজ কনষ্টেবলক আপোনালোকৰ এডভকেটৰ থ্ৰুদি, এডভকেটৰ দ্বাৰা আপোনালোকে তাতে ছিগনেচাৰ ষ্টাম্প কৰাব লাগিব, আৰু বাকীখিনি নটাৰীৰ দ্বাৰা কৰালে হ'ব। অ'কে,
তো সেইটো কাৰণে আপোনালোকে সেই এফিডেভিটটো এনেক্সাৰ 1ত আপোনালোকৰ নিজৰ নিজৰ পিডিএফত চাই ল'ব তাতে দিয়া আছে সেই এজ ৱেল চেম এজ আপোনালোকে তাতে কোৰ্টত তেখেতসকলে নিজে টাইপিং কৰি আপোনালোকে সেইটো উলিয়াই ল'ব ওকে কোৰ্টত গৈ আপোনালোকে সেই এফিডেভিটখন বনাই ল'ব সেই এফিডেভিটটো ক'ত প্ৰয়োজন হ'ব যেতিয়া আপোনালোকে জইনিং কৰিব যাব নিজৰ নিজৰ পোষ্টিং জেগাত তাতে প্ৰয়োজন হ'ব ওকে আৰু তাতে আপোনালোকে এতিয়া চাওক এতিয়ালৈকে আপোনালোকক কোনো মেডিকেলৰ কথা মেনশ্যন কৰা নাই কিন্তু আগতে আমি যেতিয়া ভৰ্তি হৈছিলোঁ আমাক এণ্ডাৰ মেনশ্যন কৰা নাছিলে আৰু আমি যেতিয়া 1 তাৰিখে গৈছিলোঁ তেতিয়া আমি গম পাইছিলোঁ ওকে সেইটো কাৰণে এতিয়াও আপোনালোকৰ মেডিকেল হোৱাৰ আশা সম্পূৰ্ণ আছে যিকেইটা পোষ্ট মানে মেডিকেল হোৱাৰ যোগ্য সাপোজ ফৰেষ্ট গাৰ্ড গ্ৰেড 1 এক্সাইজ এনেকুৱা ধৰণৰ তো তেখেতসকলে মেডিকেল হ'ব পাৰে আপোনালোকে তাতে মানে গ'লেহে গম পাব এতিয়ালৈকে কোনো মেডিকেলত তেখেতসকলে জনোৱা নাই বা কিবা কৰি উঠাই দিব পাৰে নহ'ব পাৰে কিন্তু 100% হোৱাৰ চান্সেছ আছে যিহেতু আমাৰো এনেদৰে হৈছিল আৰু আমি যেতিয়া গৈছিলোঁ তেতিয়া গম পাইছিলোঁ মেডিকেল হ'ব ওকে তো সেইটো কাৰণে জইনিং কৰাৰ আগত বা এতিয়াও সময় আছে আপোনালোকক ডেট দিব বা নটিফিকেশ্যনছ দিব ওকে মেডিকেল আপোনালোকে এতিয়া নিজৰ স্বাস্থ্যৰ খিয়াল ৰাখক যাতে কোনো বেমাৰত নপৰে ওকে যদিও মেডিকেল নহয় আমি তথাপিও আমি লগে লগে ট্ৰেইনিং ষ্টাৰ্ট কৰিব আছে সেইটো কাৰণে আমি টোটেলি ফিটটো থাকিব লাগিব ওকে সেইটো কাৰণে নিজৰ স্বাস্থ্যৰ ধ্যান দিব আৰু মেডিকেল হোৱাৰ চান্সেছ আছে ওকে এতিয়া মই কি কৈছোঁ গোটেইকেইজন যিকেইটা পোষ্ট আছে জইনিং কৰিব আপোনালোকে চাকৰি পাইছে সকলোকে ডকুমেণ্টছ একদম ক্লিয়াৰলি আপোনালোকে ৰেডি কৰক ওকে আৰু 1 জুনত সকলোকে নিজৰ নিজৰ পোষ্টিং প্লেছত জইনিং কৰিব কৈছে আৰু এফিডেভিট মাষ্ট বি লাগিব ওকে 5 নম্বৰ কলমত দিয়া আছে যিখিনি এফিডেভিট আণ্ডাৰটেকিং এইখিনি আপোনালোকে চাই ল'ব এইখিনি আপোনালোকক লাগিব ওকে আৰু যিখিনি গ্ৰেড 4 ওকে যিখিনি গ্ৰেড 4 আছে তেখেতসকলৰ ট্ৰেইনিং হ'ব কিন্তু ট্ৰেইনিঙৰ যিখিনি আইটেমৰ লিষ্ট আপোনালোকে এতিয়ালৈকে কোনো তেখেতসকলে মেনশ্যন কৰা নাই আপোনালোকে ৱেইট কৰক আৰু অলৰেডি তেখেতসকলে 1 তাৰিখলৈ সময় আছে আৰু 2-3 ওকে তেখেতসকলে নিশ্চয়কৈ দিব যদি বস্তু লৈ যাব আছে যদি নালাগে তেতিয়া নিদিয়ে সেইটো কাৰণে আপোনালোকে এতিয়া ধৈৰ্য ধৰক আপোনালোকৰ আৰু যিখিনি মানে আহিবলগীয়া বস্তু আছে আজি ৰাতি বা আজি গধূলি ভিতৰত আহিব আজি দিনটো সময় আছে কাইলৈ সময় আছে ওকে আহিব যদি আপোনালোকৰ ট্ৰেইনিং কিটছসমূহ যদি কিছুমান বস্তু লৈ যাব লাগিব এতিয়ালৈকে বেলেগ কাৰো দিয়া নাই সেইটো কাৰণে আহাৰৰ এতিয়াও সময় আছে যদি আপোনালোকৰ লৈ যাব লাগিব ওকে যদি লৈ যাব লাগিব আহিব আপোনালোকে ধৈৰ্য ধৰক এতিয়া কোনো সেইটো কাৰণে আপোনালোকে হতভম্ব হ'ব নালাগে বা একো হাবাথুৰি খাব নালাগে ওকে ধৈৰ্য ধৰক কিয়নো গ্ৰেড 4ৰো আপোনালোকৰ ট্ৰেইনিং হ'ব অলৰেডি তাতে এটা লিখা আছে আপোনালোকে চাবচোন দ্য এপইণ্টি উইল হেভ টু আণ্ডাৰগো বেচিক ট্ৰেইনিং কোৰ্স এণ্ড বিয়ন প্ৰভিজন ওকে এনেদৰে মেনশ্যন কৰা আছে আপোনালোকে বেচিক ট্ৰেইনিঙৰ মাজেদি যাব লাগিব সেইটো কাৰণে সেইটো তাতে মেনশ্যন কৰা আছে যেতিয়া নিশ্চয়কৈ আপোনালোকৰ ট্ৰেইনিং হ'ব ওকে আৰু ট্ৰেইনিং হ'ব যদি নিশ্চয়কৈ আমি বস্তু ল'ব লাগিব কিন্তু এতিয়ালৈকে লিষ্ট অহা নাই আপোনালোকে ধৈৰ্য ধৰক ওকে আৰু যদিও লিষ্টেজ নাহে আমি যিখিনি আমাৰ নিডেড ডেইলি নিডেড বস্তুখিনি আমি এতিয়াৰ পৰা লৈ থাকিব পাৰোঁ কাপোৰ কানি বাদ দি যিখিনি আমাক ধৰক বাকচ চাকচ লাগিব বেগ লাগিব এনেকুৱা ধৰণৰ বস্তু নিজৰ যিখিনি পাৰ্চনেল বস্তুখিনি লাগিব এইখিনি আপোনালোকে লৈ থাকিব পাৰে ওকে আৰু তেখেতসকলে যিখিনি গ্ৰেড 4 আছে তেখেতসকলেও ডকুমেণ্টছ ৰেডি কৰিব এফিডেভিট ৰেডি কৰিব ওকে গোটেইখিনি আপোনালোকক লাগিবই ওকে আৰু নটেৰি দ্বাৰা কৰাই ল'ব আৰু মেইনলি গোটেইখিনি আমি যদি কওঁ গোটেইকেইজনকে লাগিব আজি বিশেষ এইখিনি কথা আমি পাতোঁ নহয় জানো আৰু বাকীনো কি আৰু সকলোকে আকৌ শুভেচ্ছা জনাইছোঁ আপোনালোকে চব কষ্টফল পাইছে ওকে এতিয়া আৰু আমাৰ ট্ৰেইনিঙলৈ যাবলৈ কেইদিনমান বাকী ওকে আৰু এতিয়া যদি আমি এটা কথা পাতোঁ চব যিটো পোষ্টিং প্লেচ আপোনালোকে যেতিয়া পোষ্টিং প্লেচত যাব আমি পোষ্টিং প্লেচত 2 দিন থাকিব লাগিব ওকে যদি মেডিকেলৰ প্ৰচেছখিনি হয় আপোনালোকে পোষ্টিং প্লেচত আপোনালোকক কৰোৱাব বা তাৰ আগতে কৰি যাব ক'ব পাৰে বা তাতে কৰাৰ চান্সেছ আছে যিখিনি হ'ব ওকে যদি কেঞ্চেল কৰা নিশ্চয়কৈ হ'ব তো তাতে যিটো জেগাত আপোনালোকে পোষ্টিং প্লেচত যাব তাতে আপুনি 2 দিন থাকিব লাগিব তাৰপিছতে আপোনালোকে ট্ৰেইনিং গ্ৰাউণ্ডলৈ পঠাব এইটো তাৰ পৰা ট্ৰেইনিঙলৈ নিওঁতেতো তেখেতসকলে নিজে তেখেতসকলৰ দ্বাৰা ডিপাৰ্টমেণ্টৰ গাড়ী জৰিয়তে আপোনালোকক লৈ যাব ওকে সেইটো কাৰণে টেনশ্যন কৰিব নালাগে বোলে মোৰ লগত ফেমিলি মেম্বাৰ নাযাব মইতো অলৰেডি পোষ্টিং হৈ গ'লোঁ ক'ত যাম কি নাই আপোনালোকে গোটেইখিনি ছাপ'জ বোলে আপোনালোকে গৈ পোষ্টিং কৰিছে বোলে ধেমাজি লিকাবালিত ওকে তো ধেমাজি লিকাবালি পাৰ্টি যিমানখিনি আছে বোলে তেখেতসকলৰ ট্ৰেইনিং ক'ত হ'ব বোলে ছাপ'জ মই ধৰিলোঁ এপিটিচিত হ'ব তো তেখেতসকলক অন ডিপাৰ্টমেণ্টেল গাড়ী আপোনালোকক ক'ত লৈ আনিব এপিটিচিলৈ লৈ আনিব ডেৰগাঁও ওকে তো এনেকুৱা ধৰণৰ আপোনালোকে পোষ্টিং কৰিব লাগিব তাৰপৰা তাতে যিখিনি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনছ হ'ব তাতে ওকে ডকুমেণ্টছ জেৰক্স কপিসমূহ ল'ব আপোনালোকৰ NPS-ৰ কামখিনি কৰিব ওকে তো যিহেতু আপোনালোকৰ চেলাৰী একাউণ্টখিনি চেক কৰিব গোটেইখিনি বস্তু আপোনালোকে জমা ল'ব ওকে যিহেতু আপোনালোকৰ চেলাৰী সোমাব লাগিব আৰু য'ত য'ত জেগাত আপোনালোকৰ পোষ্টিং হ'ব সেই তাৰ পৰাহে আপোনালোকৰ চেলাৰীসমূহ সোমাব ওকে সেইটো কাৰণে সেই চেলাৰী
আমি যেহেতু চাকৰিত সোমাইছোঁ যেতিয়া আমাৰ চেলাৰী মেইন নহয় যেন অকণমানো যদি ইফালে হৈ যায় আমি চেলাৰীৰ কাৰণে যথেষ্টখিনি মানে বাধা আহি পৰে কেতিয়াবা একাউণ্টত টকা নোসোমায় সময়মতে সেইটো কাৰণে বহুতখিনি আকৌ দৌৰি কাম আহি পৰে আকৌ ট্ৰেইনিঙৰ মাজত আপুনি ছুটি উলিয়াই দৌৰি কৰিবলৈও অসুবিধা সেইটো কাৰণে খুব ধ্যান দিব যাতে আমি এবাৰে গোটেইখিনি ক্লিয়াৰ কৰি আমি ডকুমেণ্টছখিনি দিওঁ যিখিনি নিডেড আমাক অ'কে তাতে প্ৰয়োজনীয় গোটেইখিনি ডকুমেণ্টছ যাতে আমি শুদ্ধকৈ দিবলৈ চেষ্টা কৰোঁ যাতে কোনো ত্ৰুটি থাকি নাযায় অ'কে এইখিনি আপোনালোকে ধ্যান দিব আৰু তাৰ পৰা আপোনালোকৰ চেলাৰীসমূহ মানে সোমাই দিয়ে সেইটো কাৰণে আমি যেতিয়া DF-ত বা য'ত আপোনালোকৰ পষ্টিং প্লেচ জইন কৰিম খুব সাৱধান তাত যি ডকুমেণ্টছ বিচাৰে বা য'ত চিগনেচাৰ কৰিব কয় এটাও যাতে আমি এৰি নাহোঁ বানান ভুল নকৰোঁ আমি নমিনীকে ধৰি গোটেইখিনি যাতে একাউণ্টৰ কাম হ'ব পাৰে গোটেইখিনি যাতে ক্লিয়াৰ কৰি আমি ট্ৰেইনিং গ্ৰাউণ্ডলৈ আহোঁ অ'কে তো ট্ৰেইনিঙৰ লিষ্ট এতিয়াও দিয়া নাই দিব নিশ্চয়কৈ যদি আমি ল'ব লাগিব তো নিশ্চয়কৈ দিব আৰু আজি বা কাইলৈ অহা খুবেই চান্সেছ অ'কে ধৈৰ্য ধৰক কেইমিনিটমান আৰু যদি কোনোবাই আপোনালোকে এতিয়াও যদি এপইণ্টমেণ্ট লেটাৰখন আপুনি ডাউনলোড কৰিব পৰা নাই কমেণ্ট যোগে জনাব আমিও চাই দিবলৈ চেষ্টা কৰিম অ'কে আৰু যদি কাৰোবাৰ কিবা কুৱেশ্যনছ আছে জনাব আজি ভিডিঅ' স্পেচিয়েলি মানে একচুৱেলি আপোনালোকক জনাই দিছোঁ এই দুই এটা পইণ্ট আপোনালোকে যাতে ধ্যান দিব ডকুমেণ্টছখিনি ৰেডি কৰক যাতে এফিডেভিট বনাবলৈ আপোনালোকে নাপাহৰে যাতে আপোনালোকে পষ্টিং প্লেছত যাবলৈ নাপাহৰে অ'কে পষ্টিং প্লেছৰ পৰা আপোনালোকে ট্ৰেইনিং গ্ৰাউণ্ডলৈ আহিব লাগিব আৰু পষ্টিং প্লেছত আপোনালোকে 2 এদিন থাকিব লাগিব আৰু মেডিকেল হোৱাৰ এতিয়াও চান্সেছ আছে তাৰ পৰা গোটেইখিনি এইখিনি আমি আজি কথা পাতিছোঁ অ'কে ভিডিঅ' কেনেকুৱা পাইছে জনাব আৰু যদি কোনোবা চেনেলটো ঘূৰি পাকিবলৈ এনেকৈ ঘূৰি পাকিবলৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি যিখিনি কথা আমি পাতি যাম আগলৈও যাতে আমি লগ পাই থাকিম এটা বান্ধোনৰ মাজতে অ'কে আৰু যদি কাৰোবাক ভিডিঅ'টো উপকাৰী যেন লাগিছে এটা ধুনীয়া এটা কমেণ্ট কৰি দিব অ'কে আৰু বাকী আপোনালোকক মোৰ ফালৰ পৰা পুনৰ এবাৰ চেলুট যে চাকৰি জীৱনলৈ আহিছে আহক আমি সকলোৱে মিলি একেলগে হৈ কাম কৰোঁ আৰু আমি যিটো আমাৰ অসমৰ অৱস্থা সেই অৱস্থাৰ পৰা আকৌ এটা বেলেগ এটা অৱস্থালৈ আমি ইউথে আমি আমাৰ ডেকা জেনেৰেশ্যনে আমি গোটেইখিনি একলগ হৈ ঠিক আছে আমি পুলিচ বিভাগ ফৰেষ্ট বিভাগ গোটেইখিনি বিভাগ আমি যাতে একলগ হৈ বেলেগ এটা জেগাত লৈ যাব পাৰোঁ জয়